পুখুৰীলৈ আহিছে আজি যিহেতু যোৱা ৰাতি ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত যিখিনি বানপানী হৈছে সেইখিনি হোৱাৰ পিছত আমাৰ সেই পুখুৰীটোৰ কিছু বিপদসীমাৰ মাজেৰে আপোনাৰ যিখিনি পানী ববলৈ ধৰিছিল সেইকাৰণে ৰাতিপুৱাতে আমাৰ সমূহ ৰাইজে ওলাইছিলে আৰু সেই ওলোৱা য'ত মই আছিলোঁ সেই হিচাপে আমি পিছত সেইটো চাওক আমি দিছোঁ নেট দিছোঁ নেট দি দিছোঁ সেইখিনি কিছু সুৰক্ষিত কৰিছোঁ আৰু সেই বিপদসীমাৰ যিখিনি পানী আছিলে সেইখিনি মাছটো যেন গুচি নাযায় যাব নোৱাৰে ওলাই যাব আপোনাৰ পুখুৰীৰ পৰা সেইকাৰণে মই পুখুৰীৰ কিছু দৃশ্য দেখুৱাম পুখুৰীৰ আশে পাশে কেনেকুৱা আছে বানপানীটো কেনেকুৱা অৱস্থাত আছে সেইখিনি গোটেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম হয় আপোনালোকে মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰক কিয়নো এনেকুৱা ভিডিঅ' মই আপোনালোকৰ সকলো সময়ত লৈ থাকোঁ লগতে যেতিয়া মই নতুনকৈ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগত আপোনাৰ মোবাইলত ন'টিফিকেশ্যন পোৱাৰ বাবে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দৃশ্যটো উপভোগ আগতে আমি এইটো সেইদি গৈছিলোঁ এই যিখিনি পানী আছে সেই গৈছিলোঁ আপুনি সেইখিনি যোৱাকালিলৈ সেইখিনি পানী নাছিলে এই ৰাতি যিখিনি মুছলধাৰ বৰষুণ পৰিছে সেইকাৰণে চাওক মই আজি চাওক এই যিখিনি আপোনাৰ মথাউৰি সদৃশ এটা আছে সৰুকৈ সেইখিনি মই গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ আপোনাৰ যিখিনি দৃশ্য দেখিবলৈ চেষ্টা কৰিম সুন্দৰকৈ সম্পূৰ্ণ জংঘলে গৈ আছোঁ চাওক যিখিনি আমি ৰাতিপুৱা নেট দি আলিত কিছু সুৰক্ষিত কৰিছোঁ আমাৰ ৰাইজৰ পুখুৰীৰ কাৰণে এই ডাঙৰ আলিটো যিখিনি ডাঙৰ আলি পুখুৰীৰ আৰু ইয়াত চাওক যিখিনি আপোনাৰ ভিউ সম্পূৰ্ণ ভিউটো চাওক আপোনালোকে খুব সুন্দৰ ইয়াত চাওক সম্পূৰ্ণ সেউজীয়া পৰিৱেশে আবৃত এটা বিল পুখুৰী ৰাইজৰ পুখুৰী প্ৰথম বিল হৈ থকা নাই এটা পুখুৰী হৈ গৈছে এতিয়া আমি বাহিৰৰ মাছে নাথাকে আমি মাছটো আমি পুৰণাটো কিনি ইয়াত দিহে আমাৰ এই ভেৰবাৰ পুখুৰীৰ পিছফালে থকা এটা সৰু এটা ইয়াত এইখিনি অকণমান বিল আছিলে ৰাইজৰে আৰু এইখিনি সময়ত সম্পূৰ্ণ পানীৰে ভৰি পৰিছে এয়া চাওক এয়া হৈছে এই মূল আলিটো আৰু এয়া হৈছে আমাৰ ৰাইজৰ পুখুৰীটো এয়া চাওক দৃশ্য চাওক এইখিনি চাওক সম্পূৰ্ণ সেউজীয়া কেনেকুৱা লাগিছে দৃশ্যটো খুব ভালনে এয়া চাওক এইটো আলি আছে চাওক এয়া ডাঙৰকৈ আলি এই পুখুৰী এইফালে হ'ল আপোনাৰ পথাৰ আছে পথাৰ আছিলে বৰ্তমান পানীৰে ভৰি আছে চাওক তাৰপিছত সেয়া সম্পূৰ্ণ দৃশ্য চাওক নদী দ্বীপৰ দৰে এয়া চাওক ৰবৰ গছৰ